Hi guys, welcome back to our channel Bhargavi Vlogs. আৰু মোৰ এই সেকেন্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া খুৰীহঁত যাবলৈ ওলাইছে। ক'ত যাবা? ল'ৰা আধাৰ কাৰ্ড উলিয়াব। আচ্ছা, আপোনালোকৰ আধাৰ কাৰ্ড উলিয়ালে নে? মানে আপোনালোকৰ ল'ৰা ছোৱালী? ঐ, তই যাবি নে আধাৰ কাৰ্ড উলিয়াবলৈ? যাবি মোৰ লগতে থাক। মোৰ মানে আঙুলিটো লাগে তাই সেইকাৰণে চাব। তোক এটা কথা কম দেই, তোৰ পেট কোনটো? এইটো। আৰু তোমাৰ মূৰটো কোনটো? নহয়, তোমাৰ মূৰটো কোনটো? সেইটো উঠ হয়। এইটো মানে খুতৰিহে। তোমাৰ মূৰটো কোনটো? আৰু তোমাৰ চুলি কোনা? এয়া। আৰু তোমাৰ চকু? তাৰপৰা নাক উঠটো নাজানে বাৰু। আঙুঠি কোনটো? আঙুঠি। চেন সেয়া। তাৰ মানে মাকে মানে চেইনডাল নহয়, মাকে নহয় মানে হেৰিয়াত থৈছিলে, অন্নপ্ৰাশনত এই চেইনডাল উঠিছিলে। এইডাল এইটো মানে দি থোৱা আছে আপোনাৰ হেৰি বুলি, কি বুলি আপোনাৰ এ বুলি দি থোৱা আছে। মানে ইয়াৰ নামটো হেৰি অধিৰাজ এ খাই, সেইকাৰণে এ দি থোৱা আছে। ন দেহ দেহু তুমি লেলি হয়। তুমি এইখনত লিখি দিয়া। এইখন মানে তালে মানে হেৰি কৰিছে। লেলি কেনেকে আহে দেখুৱাই দিয়া। বোৱাৰী চাবানী দে কোৱা। চাহপানী আমাৰ ঘৰত নাই নহয় ককা। আইঠা আপুনি বেলেগৰ ঘৰলৈ যাওকগে যাওক।